হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভাল আছে আৰু মোৰো ভালেই। আৰু এয়া ৰাতিপুৱাই লৈ লৈছোঁ মুড়ি চাহ লগতে কল। এনেকৈ আপোনালোকে খাইনে জনাবচোন। আজি দেওবাৰ, সেইবাবে ৰাতিপুৱা সৰুকৈ লঘু আহাৰ মুড়ি চাহ কল লৈ লৈছোঁ। আৰু তাৰপিছত গা পা ধুই আহিলোঁ বজাৰলৈ। আমাৰ ইয়াত দেওবাৰে চামগুৰিত যিহেতু বজাৰ বহে, তাকে আহিলোঁ কৰিবলৈ। আৰু যিহে পাচলিৰ দাম নহয়, শুনিলেকে ভয়ে খাই যাব আপোনালোকেও। আৰু আপোনালোকৰ ফালে পাচলিবিলাকৰ দাম কেনেকুৱা জনাবচোন কমেণ্ট কৰি। আৰু এয়া বতৰটো খুব ডাৱৰীয়া আছিলে, আৰু এনেকুৱা বতৰত বজাৰ কৰি খুব ভালেই লাগে। বেছি গৰম হ'লেও দিগদাৰ হয় নহয় জানো। আৰু অলপ মোকো দেখুৱাই দিলোঁ। বজাৰ কৰি হোৱাৰ পিছত একে ঘৰলৈ আহিলোঁ। আৰু তেনেধৰণৰ আৰু কোনো শ্বুট কৰা নহ'লে, সেইবাবে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ নতুন মিনি ব্লগ আপোনালোকলৈ লৈ আহিম। বাই বাই।